खुलुमबाय इनसाइडनि बर'आव आं नोंथांमोनखौ बरायबाय। बाक्सा जिल्लानि गार्जेन मिनिस्टार उरखाव गोरा ब्रह्मआ तामुलपुर महकुमानि माखासे गामिफोराव हाबनानै भेक्सिन लानो बिथोन होनायजों लोगोसे रायजोफोरखौ खावलायो। मख'नो गोनांदि मन्त्रि बिथाङा डाक्टर नार्स आरो आशा मावथिफोरजों गामि गामि हाबनानै कोविड-19 बेरामनि भेक्सिन लानायनि सायाव खौरां लानायजों लोगोसे गासैबो नोगोरारिफोरखौनो भेक्सिनखौ लानो थाखाय बिथोन होयो। मन्त्रि बिथांजों लोगोसे 52 नं तामुलपुर बियाबनि एमएलए बिथां दलेन दैमारियाबो बाहागो लायो। मैं बाक्सा डिस्ट्रिक्टर गार्जेन मिनिस्टार हिसापे बाक्सा डिस्ट्रिक्टर प्रतिটো सब डिविजनत मक रिव्यू करिब दिसे। तो 1 लाख प्राय 90,000 मान फार्स्ट डोज हो गल बाक्सा डिस्ट्रिक्ट और फार्स्ट डोज लबर कारण 10,000 माने बाकी आछे बाक्सा डिस्ट्रिक्ट। और एक्चुअल नम्बर अलपमान कमी आइब पारे कारण আজি এই मुहूर्तলৈকে बहुत जने लैसे। मैं जोवाकाली मुसलपुर सब डिविजनर बरबरी थमना और ओदालबारी अंचल परिदर्शन कर राइजर लग लगी कथा पाति तातो भल और आटाइतक भल तामुलपुर सब डिविजनर दिन सब डिविजनर प्राय 2,000 माने बाकी आछे माने फार्स्ट डोज तो लबर कारण। और 5 तारिख डिसेम्बरলৈকে जो हर घर दस्तक जो प्रोग्राम बनवा हल ऑल इंडिया लेवलत तार 100% वैक्सीनेशन कम से कम फार्स्ट डोज तो हम लगे। और সেইটো কাৰণে আজি सब डिविजनत आহি পেলাই মানে मैं तामुलपुरत आহি পেলাই ভাল লাগিছে যে ইয়াত बहुत আগবাঢ়ি গৈ আছে और 2,000 माने बाकी আছে फार्स्ट डोज लबर কাৰণে। এইটো সম্পূৰ্ণ হৈ যাব বুলি মোৰ বিশ্বাস। এতিয়া মানুহৰ মাজত কিছুমান ভুল ধাৰণা আছে যেনেকৈ মানুহ যেতিয়া নতুন বাচ্চা হয় 3 माह 4 माह हल সেই সময়ত माके ভ্যাকসিন ললে বাচ্চাৰ প্ৰব্লেম হ'ব পাৰে বুলি এটা ভুল ধাৰণা লৈ আছে। কিন্তু তাৰ উল্টা আসল সত্যটো কাৰণ মাকে দেউতাকে যদি কৰোনাৰ যিটো মানে এটা ইনফেকশ্যন তাৰ পৰা নিজক যদি সুৰক্ষিত ৰাখিব নোৱাৰে তেতিয়া মাকত যদি কেনিবা কাৰণত কোভিডে হয় বা দেউতাকক হয় এই কোলাত লৈ থকা কেঁচুৱাবিলাকৰ সোনকালে মানে সংক্ৰমণ হ'ব পাৰে। তো তাৰ পৰা বচাবৰ কাৰণে মা দেউতাকে এইটো অৱস্থাত ল'বহে লাগে। আৰু এটা অন্ধবিশ্বাস আছে যে ভ্যাকসিন ললে মানুহৰ বেমাৰ হয় বা মই বেমাৰ নহয় মই নিজেই মানে কেতিয়াবাই মানে 2টা ডোজ সম্পূৰ্ণ কৰিছোঁ। মোৰো কিছুমান সমস্যা আছে বহুত কিন্তু এই ভ্যাকসিন লোৱাৰ পিছত মোৰ আজি মানে নিজৰ মানে শৰীৰ বা শাৰীৰিকভাৱে মই বেছি সুস্থ অনুভৱ কৰিছোঁ। লগতে এটা অন্ধবিশ্বাস আছে যে সন্তান জন্মৰ ক্ষেত্ৰত সমস্যা আহে এইবিলাক মানে এটা অপপ্ৰচাৰটো চলাই পেলাই দুষ্ট চক্ৰ শিক্ষিত মানুহবিলাকে কৰি আছে। এইটো ৰাইজৰ মাজত এটা ভুল ধাৰণা সৃষ্টি কৰি আছে। এইটো দূৰ কৰিব লাগিব। সংবাদ মাধ্যমৰ জৰিয়তেও এনেকুৱা সজাগতাটো যাতে আনি পেলাই এই যে মেগা ভ্যাকচিনেশ্যনৰ হৰ ঘৰ দস্তকৰ মাজেদি ভাৰতক কৰোনা মুক্ত কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা চলোৱা হৈছে এইটো সফল কৰি তুলিব লাগে। কাৰণ মানে যিটো এটা ভেৰিয়েশ্যন আহি আছে নিউ ভেৰিয়েণ্টছ কৰোনাবিলাকৰ এতিয়া বিভিন্ন দেশত ধৰা পৰিছে। ভাৰতবৰ্ষত আহিলেও যাতে আমাৰ ভাৰতবৰ্ষত আকৌ মানে তৃতীয় ঢৌত আৰু বেছি ভয়ানক হৈ নাযায় তাৰ পৰা ৰক্ষা পাবৰ কাৰণে এই ভ্যাকচিনেশ্যন প্ৰগ্ৰাম। জিলা এখন বনাবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আৰু অফিচ ষ্টাফ আহিব লাগে এইবিলাকতো কিছু সময় লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে 26 জানুৱাৰীত এইটো আনুষ্ঠানিকভাৱে ইয়াত মানে পতাকা উত্তোলন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছে। নিশ্চয় তেওঁ এই ক্ষেত্ৰত কাম কৰি আছে আৰু 5 তাৰিখত তেওঁ আকৌ মুখ্যমন্ত্ৰীয়ে মানে তামুলপুৰত আহি আছে এয়া এটা অনুষ্ঠানৰ কাৰণে। আপোনালোকে সিদিনাও মানে গোটেই স্পষ্টতাটো পাই যাব। নিউজ ডেস্ক ইনসাইডনি বড়।